ঘরে ভিতর গোলাপ ফুল ভরিয়া দিন মরহি নারীর ভিতর ভিতরে দুনিয়া দিন বন দুইটা রাম রাম ফুলের ভিতর গোলাপ ফুল মুনিয়া দিন মরহি রাম রাম ফুলের ভিতর গোলাপ ফুল ভরিয়া দিন মরহি নারীর ভিতর ভিতরে দুনিয়া দিন বন রাম রাম জানো কি রহে তু মন্দিরকে লঙ্কানো মাথ কাপিলা নাথ আপিলা পিতা রাম রাম ফুলের ভিতর গোলাপ ফুল ভরিয়া দিন মরহি নারীর ভিতর ভিতরে দুনিয়া দিন বন রাম রাম জানো কি রহে তু বন্দিলাকে তু দেবী তোমার বলিলে ভাল সীতা দেবী তোমার বলিলে ভাল সীতা দেবী তোমার বলিলে ভাল সীতা দেবী তোমার বলিলে ভাল
খেতি সম্পত্তি কৰিবলৈ অকণো নাই, তেওঁলোকে এই কাম ভাগ আমাৰ লগত যোগদান কৰিব পাৰে। দ্বিতীয়তে প্ৰধানমন্ত্ৰী আৱাস যোৱা 2 বছৰত আমাৰ সমষ্টিলৈ প্ৰায় 19,500 আহিলে। যদি এই গোসাঁই চুকৰ যদি কোনোবা নিৰ্দিন পৰিয়াল ঘৰত এতিয়াও চাউল বেৰ নোহোৱা অৱস্থাত আছে, ৰ'দ বৰষুণ পৰে, তেনেকুৱা যদি পৰিয়াল আছে, তেতিয়াহ'লে মই কৰণীক কৈছোঁ যে তেওঁক যিকোনো প্ৰকাৰে প্ৰধানমন্ত্ৰী আৱাস দিম, যিহেতু ঘৰতে বা নহওক, কিন্তু মই ফটোখন বিশ্বাস নকৰোঁ। মোক এনেকৈ সময় উলিয়াই সেই ঘৰটোলৈ লৈ আহিব লাগে, যাতে আমাৰ সমষ্টিত তেনেকুৱা জৰ্জৰিত অৱস্থাত যাতে এটা পৰিয়াল থাকিবলগীয়া নহয়। তেনেধৰণৰ সংবেদনশীল চিন্তাৰে গোটেই আমাৰ ৰাইজক সেৱাৰ যাত্ৰাটো আমি আগবঢ়াই দিব বিচাৰিছোঁ আৰু মহিলাসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ হাত শক্তিশালী কৰিবৰ বাবে চৰকাৰে যিমান আত্মসহায়ক গোট আছে তাৰে কিছুমান আত্মসহায়ক গোটক এবাৰ উদগনিমূলক ভাত্তা দিবৰ কাৰণে স্থিৰ কৰিছে। এইবাৰ কিন্তু সেইবিলাক দিওঁতে বিধায়ক ৰাইজক চোৱা চিতা কৰিবৰ কাৰণে কৈছে। জীৱিকা শক্তিয়ে যাতে নিৰ্ণয় কৰিব নোৱাৰে, BPMে যাতে নিৰ্ণয় কৰিব নোৱাৰে, আইসকলে যাতে পায়, সেইখিনি আমি চোৱা চিতা কৰিব পাৰিম। গতিকে আমাৰ অৰুণোদয় হওক বা আমাৰ মিনুচুকাই হওক বা আমাৰ চৰকাৰে হওক, যিসকল ইয়াত এই গাঁওখনত বেছি ফোকাছ দিয়ে চৰকাৰ। এই গাঁওখনত 60টা পৰিয়াল আছে। মই ইতিমধ্যে জানিব পাৰিলোঁ কেৱল 2টাই চাকৰি আছে, মাটিও 9 বিঘা মাটি থকা মোক খবৰ দিয়া নাই, 2 বিঘা 3 বিঘা কথাই কৈছে। গতিকে তথাপিতো ইমান ধুনীয়াকৈ আহিছে নামঘৰলৈ, গতিকে তেওঁলোকক আমি আগবঢ়াই দিব লাগিব, তেওঁলোকক আগবঢ়াই দিব লাগিব। ইয়াৰ পৰৱৰ্তী মই সময় পালে গোসাঁই চুকৰ এই ইয়ালৈ গাঁৱলৈ আহিম, সময় পালে আহিম। ৰাইজৰ অসুবিধা হ'লে মই বিচাৰিলে মই যেতিয়া সম্ভৱ হ'ব মই নিশ্চিত ৰূপত আহিম, যাতে ইয়াত বেছি সময় দিব পাৰোঁ, এই গাঁওখনত যাতে আৰু ভালকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে বেছি মন কাণ দিব পাৰোঁ। প্ৰভুৱে যাতে মোক সেই চিন্তাৰে যদি এই গাঁওখনৰ প্ৰতি ৰাখে, তাৰ বাবে মই প্ৰভুক প্ৰাৰ্থনা জনাইছোঁ। গতিকে আইসকলক ধোঁৱা কপা কামবিলাক কৰিবৰ বাবে আমাৰ চৰকাৰে বাহিৰৰ গামোচা আমাৰ অসমলৈ প্ৰৱেশটো নিষিদ্ধ কৰিছে আৰু যোৱা বৰ্ষৰ পৰা 30 বিধ থলুৱা শিপিনী কাপোৰ কিনা কাম চৰকাৰে কৰিছে। গতিকে যিকেইটা পৰিয়ালৰ ভাল আছে তেওঁলোকক মই কওঁ, মিনুচুকাইকো মই কৈছোঁ